নেশন টিভির বাতরির প্রভাব। কিছুদিনের পূর্বে আমগুড়ি উন্নয়ন খণ্ডর অন্তর্গত বড়ুয়া আলী গাঁও পঞ্চায়েতের নামতি বঙালীগাঁৱৰ ১ নং ওয়ার্ডর লক্ষ্মীমুণ্ডা নামৰ এগৰাকী দরিদ্র মহিলার প্রধানমন্ত্রী আবাস যোজনার গৃহ নির্মাণত ব্যাপক দুর্নীতি সংঘটিত হওয়া এটা বাতরি আমি সবিস্তারে সম্প্রচার করেছিল। লক্ষ্মীমুণ্ডা নামৰ দরিদ্র মহিলাগৰাকীৰ প্রধানমন্ত্রী আবাস যোজনার গৃহ নির্মাণত ব্যাপক অনিয়ম সংঘটিত করা সন্তোষ কর্মকার নামৰ যুৱকজনৰ বিৰুদ্ধে চাহ শ্রমিক মুক্তি সংগ্রাম সমিতিয়ে জিলা আয়ুক্ত আমগুড়ি উন্নয়ন খণ্ড বিষয়া রাজ্যৰ দলৰ সভাপতি অখিল গগৈক স্মারকপত্র প্রেরণ করেছিল। চাহ শ্রমিক মুক্তি সংগ্রাম সমিতির স্মারকপত্র প্রদান করার এমাহৰ ভিতৰত দরিদ্র মহিলাগৰাকীয়ে অৱশেষত ন্যায় লাভ কৰিবলৈ সক্ষম হয়। উন্নয়ন খণ্ড বিষয়াৰ নিৰ্দেশত আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি সংগঠনৰ দাবীত মহিলাগৰাকীৰ পৰা সংগ্ৰহ কৰা আৱাস যোজনাৰ ৪৮,০০০ টকা অৱশেষত সন্তোষ কৰ্মকাৰ নামৰ যুৱকজনে ঘূৰাই দিবলৈ বাধ্য হয়। নাজিৰাৰ পৰা হাফিজ আলী ৰিপৰ্ট, নেশ্যন টিভি। যেটো ঢালাই দিছিলে ওপৰতকৈ দিছে তেনেকৈ আৰু এটা ভাল নাছিলে। তেতিয়া আমি আৰু এই উপায় নাপাই আমি কি কৰিলোঁ, আমি আমাৰ পেড যোগেদি যিহেতু নিয়ম অনুসৰি পেড যোগেদি আমি লিখি আমি খণ্ড উন্নয়ন বিষয়া যোগেদি আমি শিৱসাগৰ আয়ুক্ত আৰু মানে আমাৰ নাজিৰা বিধায়ক, আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ আৰু প্ৰেছ ক্লাব সাংবাদিক বন্ধুবিলাকক আমি এনেকৈ প্ৰতিলিপি প্ৰেৰণ কৰিলোঁ। প্ৰতিলিপি প্ৰেৰণ কৰাৰ পিছত তেতিয়া আমাৰ এই ভুক্তভোগী পৰিয়ালটো যেতিয়া আমি পঞ্চায়তত মানে গোটেইখিনিক যেতিয়া আমি ধৰিলোঁ, তেতিয়া এই ভুক্তভোগী পৰিয়ালটোক মানে আমাৰ এই সংগঠনৰ যোগেদি এই সংগঠনৰ মাত মাতা আৰু সংবাদকৰ্মীবিলাক আহি পেলাই তেওঁলোকে নিউজ কভাৰ কৰাৰ পিছত যেতিয়া প্ৰকাশ হ'ল তেতিয়া তেওঁলোকে মানে চকু মেল খাই আৰু তেওঁক মাতি পেলাই আমাৰ যোনটো মানে ঠিকাদাৰ হৈছিলে সন্তোষ কৰ্মাক তেওঁ কলে যে পইচাটো দি দিব লাগে বুলি। আৰু হয়ো সন্তোষ কৰ্মা আমাৰে ভাই বন্ধু হয়, গতিকে তাৰ যিমান দুখ আছে মই যি চাইছোঁ বিভাগীয় কৰ্তৃপক্ষ তিমান দুখ আছে। বিভাগীয় কৰ্তৃপক্ষ ইয়াত আগত আছিলে JPC বুলি কয়, যোনটো মানে ফটো মাৰে আহি পেলাই কিবা পুতুল চেতিয়া নে পুতুল শইকীয়া বুলি তেওঁ চাই যায়। তেওঁ যদি চাই যায় প্ৰথম কোটা ঘৰটো কেনেকৈ হ'ব পালে তিনিডাল ৰডকৈ, গতিকে তিমান দায় মানে মই বিভাগীয় কৰ্তৃপক্ষই কৈছোঁ। গতিকে যি কি নহওক আজি সেই সন্তোষ মুণ্ডাই সেইদিনাখন দিলে ৩৩,০০০ টকা আৰু আজি সন্তোষ কৰ্মকাৰে আৰু আজি দিলে আপোনাৰ যি পইচা বাকী আছিলে সম্পূৰ্ণ পইচাটো তেওঁ ঘূৰাই দি পেলাই আৰু বাই ভনী ভাতৃভাৱ সদায় দিন থাকিব বুলি তেওঁ এটা প্ৰতিশ্ৰুতি দিলে। আমিও বহুত ভাল পালোঁ, যিহেতু আমাৰ এই ভাই বন্ধু হয়। কিন্তু দুৰ্নীতি কৰিলে ভাই বন্ধু বুলি নহয়, কোনো পৰিচয় দিয়া নহয়। কিন্তু তেওঁ যে মানে কিবা ভুল কৰাৰ পিছত দুৰ্নীতি কৰাৰ পিছত তেওঁ যে মানে মাফি মাগি পেলাই তেওঁ যে শুধৰণ এটা ল'লে, তাৰ কাৰণে তেখেতক মই মানে এটা ধন্যবাদ দিছোঁ, যাতে ভৱিষ্যত তেনেকুৱা নকৰে। আৰু বিভাগীয় কৰ্তৃপক্ষক মই ইয়াৰ পৰা দাবী জনাইছোঁ, তেনেধৰণে বড়োৱালী পঞ্চায়তত বা কোনোবা পঞ্চায়তত আমাৰ দুখীয়া আমাৰ আদিবাসী আমি চাহ জনগোষ্ঠীৰ মানুহৰ ওপৰত যদি তেনেকুৱা কোনোবাই দুৰ্নীতি কৰে তেতিয়াহ'লে আমি কেতিয়াও আমি ৰখি নাথাকিম। তেনেকুৱাই কাৰ্যসূচী আমি আগবঢ়াই দি যাম। ইয়াৰে লগত আমাৰ মানে সংবাদকৰ্মী বন্ধুসকলক মই ধন্যবাদ দিছোঁ। তেওঁ আহি পেলাই নিউজটো মানে সম্পূৰ্ণমতে ন্যায়ভাৱে তেওঁলোকে প্ৰকাশ কৰিছে। আৰু আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি যিমান পাৰিছোঁ আমি এই মহিলাটোক ন্যায় দিবৰ কাৰণে আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু সদায় চেষ্টা কৰি যাম, ইমান দিন।